খুৰাহঁত আপোনালোকে এইখিনি শেষ কৰি আহক মই অলপ বজাৰ কৰি আহোঁ ভালকৈ ৰ'বে ঐ সেইদিনা চিনেমাখন কি মজা আছিল হয়তো মোক আকৌ এবাৰ দেখাব না প্লিজ হ'ব দে অহা চানডে যাম দে সঁচাকে সঁচাকে যাম সঁচাকে ঐ এইবাৰ মোৰ বাৰ্থডেত কি গিফ্ট দিবা এটা সাৰপ্ৰাইজ আছে কিন্তু এতিয়াই কোৱা নাযায় ঐ হৌ আছোৱা মানক দেখোন হয়তো ব'লা 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 মানুষ আমাক অলপ ভাল পাব শিকিবাচোন এইটো আৰু কিবা শিকাব লগা কাম নে কৰিব মন গ'লে নিজে শিকিব পাৰিবা পিছে তোমালোকে আজি চিনেমা চাব নোযোৱা নেকি কিয় তুমিও যাবা নেকি আমাৰ লগত ইয়াকো কেনেকৈ যাব ইয়াততো গাড়ীয়ে নাই নাযাওঁ মই ঘৰত যাওঁ ঘৰত মোৰ বহুত কাম আছে ঐ ৰচোন ৰ ঐ এটা কথা মন কৰিছেনে পাই কি কথা মানুহ উজলা হ'লেও কিন্তু তেওঁ সকলো কামতে পাৰ কৰে পঢ়া শুনাতো ভালেই আমি বোৰ দেখোন টিউশ্যন পঢ়িও মেট্ৰিক পৰীক্ষাত 3rd ডিভিজন পাল আৰু তেওঁ টিউশ্যন নকৰাকৈ 1st ডিভিজন পালে টু সেইটো হয় হয়তো বাবা আহিলে আহিলো কিবা অলপ খাবলৈ দে ভোক লাগিছে অলপ পইতা ভাত আছে সেইখিনিকে খাই লোৱা দাদা এক পেকেট বিস্কুট দিবাচোন কি বিস্কুট দিম ভাইটি সেই বিস্কুটটো দিবাচোন এইটো পইচাটো বোলে দেউতাই দিব দীপ মানৱ দেখোন বহুত দিনৰ মূৰত বহাচোন বহা তাতে দোকান কেনেকুৱা চলিছে চলি আছে ভালে পিছে প্ৰাঞ্জলৰ খবৰ কি তেওঁ এতিয়া কি কৰি আছে প্ৰাঞ্জল এতিয়া বিয়া বাৰু পাতি এখন গাহৰি ফাৰ্মে খুলিছে কি বিয়া পাতিলেই পিছে ছোৱালী ক'ৰ আমাৰ লগৰে পুৰবী আছিলে যে কাম কৰি কৰি ভাগৰে লাগি গ'ল হেৰি পুৰবী এগিলাচ পানী দিয়কচোন ৰবা মই কাম কৰি আছো অলপ পিছত দিম
পানী লোৱা হেৰি মই অলপ গাহৰি ফাৰ্মত যাওঁ তুমি অলপ গাহৰি ফাৰ্মখন চাফা কৰিব লাগে আপুনি যাওক মই অলপমান পিছত গৈ আছো বিয়াৰ আগতে মোক কিমান প্ৰতিশ্ৰুতি দিছিল অমুক কৰি ৰাখিম তমুক কৰি ৰাখিম আৰু এতিয়া দিনে ৰাতিয়ে খালি কাম 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 তুমি আহিলা আহিলো দীপ মই এতিয়া আহোঁ আহি থাকিবা মাজে মাজে হ'ব দে ভিউৱাৰ্ছ আমাৰ ভিডিঅ'খন যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'খনত যদি কিবা ভুল হ'ল কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টি বটামটো ক্লিক কৰি দিব ধন্যবাদ